ভিৰৰ মাজত থাকিবা কিন্তু সদায় পৃথক হৈ থাকিবা, সকলোৰে লগত থাকিবা কিন্তু সদায় একক হৈ থাকিবা, শোভাযাত্ৰাত অংশগ্ৰহণ কৰিবা কিন্তু নক্ষত্ৰৰ দৰে সদায় উজ্বলি থাকিবলৈ, জিলিকি থাকিবলৈ চিন্তা কৰিবা। অৰ্থাৎ আমি সকলোৰে মাজত থাকিব লাগে কিন্তু সদায় একক হৈ থাকিব লাগে, সকলোৰে লগত থাকিব লাগে সদায় পৃথক হৈ থাকিব লাগে, আৰু সকলোৰে লগত একেলগে মিলি চলিব লাগে কিন্তু ক'ৰবাত নিজকে সুকীয়াকৈ ৰাখিব লাগে। আৰু এই কথাটো চাবা যে শ্ৰেণীকোঠাটোত থকা 50 জন ছাত্ৰ ছাত্ৰীৰ ভিতৰত তোমাৰ প্ৰত্যেকগৰাকী শিক্ষাগুৰুৰ ওচৰত তোমাৰ গুৰুত্ব ক'ত? এই 5000 ছাত্ৰ ছাত্ৰী থকা ডক্টৰ সুভাষ বৰ্মন তোমালোকৰ মহাবিদ্যালয়খনৰ অধ্যক্ষ, এই অধ্যক্ষৰ ওচৰত তোমাৰ গুৰুত্ব ক'ত? ডিপাৰ্টমেণ্টৰ হেডৰ ওচৰত তুমি যদি ডিগ্ৰীত নাম ভৰ্তি কৰিছা, প্ৰথম দিনৰ পৰাই তোমাৰ লক্ষ্য থাকিব লাগিব যে হেডে মোক চিনি পায়নে, মুৰব্বী অধ্যাপক বা অধ্যাপিকাগৰাকীৰ ওচৰত মোৰ গুৰুত্ব সঁচাকৈ আছেনে? এই কথাকেইটা তোমাৰ মনত থাকিব লাগিব। আৰু তোমাৰ সোঁফালে আৰু বাওঁফালে যিসকল বহিছে প্ৰকৃত বন্ধু হয়নে, প্ৰকৃত বান্ধৱী হয়নে, তুমি মনত ৰাখিব লাগিব। কিয়? হিন্দী চিনেমাৰ কায়দাত তোমাৰ যাতে আটাইতকৈ বন্ধুৰূপী মস্ত পেটীখাপটো কাষত বহি থকা নাই তোমাৰ বহমত তালত খুট দিবলৈ, তুমি সেই কথাটো মনত ৰাখিব লাগিব আৰু সেই ধৰণে তুমি চিনি পাব লাগিব তোমাৰ বন্ধু নে পেটীখাপ বহি আছে তোমাৰ কাষত। প্ৰত্যেকটো ছেমিষ্টাৰত তোমাক পিছ পেলাবলৈ তেওঁ চেষ্টা কৰিছে, নাই পৰা। তুমি টপাৰ হৈ আছা, নাই পৰা। সেই দুষ্ট মনোভাৱৰ ল'ৰাটোৱে তোমাৰ লগত এটা সময়ত হয়তো প্ৰেমৰ অভিনয় কৰিব পাৰে যে এই মই এনেকৈ পৰা নাই কিন্তু মই বেলেগ এটা ৰাস্তা ল'ব লাগিব। তোমাৰ মগজুৰ এটা প্ৰত্যাহ্বান জনাই আছা তুমি, সেই ল'ৰাটোৱে চেষ্টা কৰি আছে কিন্তু নাই পৰা। ছোৱালীজনীক সি বিট কৰিব পৰা নাই, ছোৱালীজনীয়ে টপাৰ হৈ আছে। এদিন হয়তো সেই ল'ৰাটো ফ্ৰাষ্ট্ৰেশ্যন আহিব পাৰে আৰু আহি সি মগজুৰ সেই ওচৰত কৰাতকৈ সি এটা অসৎ পথ ল'ব পাৰে হিন্দী চিনেমাৰ কায়দাত। তোমাক আটাইতকৈ ভাল বন্ধু বা আটাইতকৈ ভাল বান্ধৱী কৰি ল'ব পাৰে, আনকি তোমাৰ লগত প্ৰেমৰ অভিনয় কৰিব পাৰে, তোমাক ভাল পোৱাৰ অভিনয় কৰি তোমাক প্ৰেমৰ প্ৰস্তাৱ দিব পাৰে। সেই সহজ সৰল ছোৱালীজনীয়ে যদি সেই ল'ৰাটোৰ মতলবটো বুজি নাপায়, তাৰ অভিষ্টটো কি গম নাপায়, তেতিয়াই ভুলটো হয়। ছোৱালীজনী সেই ল'ৰাটোৰ প্ৰেমত হাবুডুবু খায় আৰু ল'ৰাটোৱে লাষ্ট ছেমিষ্টাৰত টপাৰ হৈ ওলাই যায় আৰু তেতিয়া সেই ছোৱালীজনীক সি কয় বাই বাই। সেই দুৰ্ভাগ্যৰ ছোৱালীজনীৰ মুখেদি তেতিয়া এটাই শব্দ ওলাব, অ' মাই গড। তাতকে একো নোলায়। এইটো সত্য। তোমালোকে হাঁহিছা, ফূৰ্তি পাইছা, কিন্তু এইটো জীয়া সত্য। और नीचे जो वो सब्सक्राइब का बटन है ना, उसको हिट करो।